নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই মমিয়ে মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু একদম ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰিছো মানে একদম ঘৰৰ গেটখনৰ পৰা আৰু ঘৰখন কেনেকুৱা লাগিছে জনাব নাপাহৰিব দেই ফালৰ পৰা মানে দেখাই আহিছো আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো কাৰ ঘৰ কি কথা সকলোখিনি জনাই আছো বাৰু একদম মানে এয়া আইসকল বাপুসকল সকলোবিলাক আহিছে বহিছে যেহেতু দুপৰীয়াতে মানে নিয়ম ভাগ কৰা হৈছে আৰু সেই কাৰণে মানে একদম গৰম ইমানেই পৰিছে ভাবিব নোৱাৰা গৰম পৰিছে আৰু এফালে সব ফেন মানে চাৰি সাইডে লগাই দিছে এয়া সকল বহি আছে আৰু এফালে এয়া শাহুমা তাৰ পিছত এফালে ভকত সকলে ভিতৰত মানে পুথিপাত কৰি আছে সকলোবিলাক যা যোগাৰ কৰি পুথিপাত কৰি আছে যেহেতু তাৰ পিছত এফালৰ পৰা মানে দেখাই আহিছে আৰু এয়া মই বহি আছো দেখিছেনে ভিডিঅ'টো আসলতে মই কৰা নাই যেহেতু মোৰ ভিডিঅ' কৰাৰ কোনো সময় নাছিলে হেইকনে যি বহিছিলো মানে তাকে ভতিজাজনীয়ে ভিডিঅ' অকন কৰি দিলে আৰু মই ধুনীয়াকৈ আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিলো দেই সকলোৱে মৰম আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টোৰ যোগেদি আৰু মানে এয়া হৈছে ঘৰৰ মালিকনী আৰু যা দেখিছে যে সেইজন হৈছে ঘৰৰ মালিক যেহেতু মানে আমাৰ মানুহজনৰ ভাগৰ সৰু ভাইকটোৰ একদম ঘৰ লোৱা আৰু এটো হৈছে ষ্ট'ৰ ৰুম মানে এফালৰ পৰা মই যে কলো ভিডিঅ' কৰিবা বুলি পেলাই একে এফালৰ পৰা দেখাইছে আৰু ষ্ট'ৰ ৰুম পৰ্যন্ত আৰু এফালে মানে জেঠাইখন বহি আছে বান্দতে বহি পেলাই তামোল কাটি আছে দুজনী জেঠাইকে আৰু এফালে একদম দেউৰীয়ে মানে খানা বনোৱাত ব্যস্ত আৰু একেবাৰে দেউৰীয়ে কৈছে বা কিমান নুঠা আৰু হাঁহি কৈছে মানে হেতে 3-4টা মান ভিডিঅ' কৰিলে কিন্তু একদম ভিডিঅ' গৈ লাষ্টত এটোহে অকনমান ভাল হৈছে তাৰ পিছত মোক কৈছে বমা মই বহুত ভিডিঅ' কৰিছো কিন্তু যিটোৱে পছন্দ হয় তুমি হেতুকে লগাই দিবা আৰু এফালে সকলো বনোৱাত ব্যস্ত হৈ আছে যেহেতু ঘৰ লোৱা পাতিলে প্ৰসং কৰিব নাম প্ৰসং কৰি পেলাই মানে ভোজ-ভাত দিয়া হয় আমাৰ ইফালে আৰু ঘৰখন মানে সম্পূৰ্ণকৈ বনোৱা নাই বৰ্তমান ৰুম দুখুটালি আৰু অকনমান মানে লেট্ৰিন বাথৰুম এনেকৈ কৰি পেলাই বনাই লৈছে বৰ্তমান থাকিব পৰাকে আৰু এফালে ভকত সকলে পুথিপাত কৰিয়ে আছে ধুনীয়াকৈ তাৰ পিছতে প্ৰসাদ হ'ব ভোজ-ভাত হ'ব আৰু মানে ইমানেই বেছি গৰম আৰু সি বহুত কষ্টত মানে গুৱাহাটীত থাকি 30-35 বছৰৰ মূৰত এখন সপোনৰ ঘৰ বনাবলৈ তাৰ সি মানে সক্ষম হৈছে আৰু আমাৰো ভাল লাগিছে যেহেতু সি আমাৰ পৰিয়ালৰ এজন সদস্য নহয় জানো কাৰোবাৰ যদি ঘৰখন ধুনীয়া হয় কাৰোবাৰ যদি পৰিয়ালটো সুখে শান্তিয়ে থাকে কিমান বেছি ভাল লাগে এফালে একদম আমাৰ মানুহজন বহি পুৰা একেবাৰে মানুহক মানে শুশ্ৰূষা কৰি আছে আৰু এফালে আইসকলেও প্ৰসাদ খালে আৰু লগতে এফালে ভোজ খোৱা ভিডিঅ'টো নকৰিলে কিন্তু মানে একদম ধুনীয়াকৈ এয়া পজ দি পুৰা ৰান্ধনীয়ে মানে বনাই আছিল আৰু দেই এফালে ভোজ-ভাত এয়া খাই বৈ লৈ উঠিলে গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্টত আৰু সকলোৱে সদায় মৰম দিয়া দি আজিও এই ভিডিঅ'টোত মৰম দিব বুলি আশা ৰাখিলো।